নমস্কাৰ বন্ধুসকল, মই মিষ্টাৰ ABCD আপোনালোকৰ বাবে পুনৰবাৰ এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' আপোনালোকে চাই যেন সকলোৱে ভাল পাব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোক যেন আগন্তুক দিনত আগুৱাই যাবলৈ আশীৰ্বাদ কৰে, তাৰে কামনা। আহকচোন চাওঁ প্ৰথমে ভিডিঅ'টো। বন্ধুসকল, আজি মই এনেকুৱা 5খন দেশৰ কথা ক'ম, যি 5খন দেশলৈ যাবৰ বাবে ভাৰতীয় মানুহৰ কোনো ভিজাৰ প্ৰয়োজন নহয়। চাওঁচোন আহক, পোনপ্ৰথমে আমি কোনখন দেশলৈনো যাব পাৰোঁ। প্ৰথমে নেপাল। আমাৰ দেশৰ নিচেই কাষতে লাগি থকা দেশ হৈছে নেপাল। এইখন দেশলৈ যাবলৈ ভাৰতীয় মানুহৰ অহা যোৱা কৰিবলৈ কোনো ভিজাৰ দৰকাৰ নাই, কোনো ভিজাৰ প্ৰয়োজনেই নহয়। আৰু নেপাল এনেকুৱা এখন দেশ য'ত ভাৰতৰ মানুহে কেৱল ঘূৰা মেলা ফুৰাই নহয়, তাত নিজেই কাম কাজ কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰে। তাত আপুনি থাকিবৰ বাবে মাত্ৰ আপোনাৰ লগত থাকিব লাগিব ভাৰত চৰকাৰৰ আইডেণ্টি প্ৰুফ, যেনে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড। বন্ধুসকল, আমাৰ দ্বিতীয়খন দেশ হৈছে মৰিচিয়াছ। এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ধুনীয়া দেশ হিচাপে গণ্য কৰা হয় এই মৰিচিয়াছ দেশখন। এই দেশত প্ৰতি বছৰে লাখ লাখ পৰ্যটক আহে। এই ধুনীয়া দেশখন চাবলৈ বা এই ধুনীয়া দেশখনলৈ যাবলৈ ভাৰতীয়ৰ বাবে ভিজাৰ কোনো দৰকাৰ নাই। মৰিচিয়াছ আৰু ভাৰতৰ লগত ভাল এটা সম্বন্ধ আছে। সেয়েহে আপুনি আপোনাৰ পাছপৰ্টৰ দ্বাৰাই সেই দেশলৈ যাব পাৰিব। আৰু আপুনি যেতিয়া এয়াৰপৰ্ট পাবগৈ, এয়াৰপৰ্ট পোৱাৰ লগে লগে আপোনাৰ পাছপৰ্টত 7 দিনৰ বাবে সেই দেশ ঘূৰা ফুৰা কৰিবলৈ এটা ষ্টাম্প মাৰি দিব। আৰু কি জানেনে আপুনি, এই দেশত, এই ধুনীয়া দেশখনৰ এটা নিয়ম আছে। সেই নিয়মটো হৈছে আপুনি সেই দেশলৈ যাওঁতে নিজৰ ৰিটাৰ্ণ টিকেটটো লৈ যোৱাটো বাধ্যতামূলক। বন্ধুসকল, তৃতীয়খন দেশ হৈছে ভূটান। ভাৰতৰ নিচেই গাতে লাগি থকা অন্যতম এখন দেশ হৈছে ভূটান। এটা ভাল খবৰ যে এই ভূটান দেশলৈ যাবলৈ কোনো ভাৰতীয়ৰ ভিজাৰ প্ৰয়োজন নাই। আৰু আৰামছে আপুনি ভূটান ঘূৰিব পাৰে, ফুৰিব পাৰে, বিন্দাছ। কিন্তু আপুনি লগত নিজৰ পাছপৰ্ট আৰু চৰকাৰী আইডেণ্টি প্ৰুফ, অৰ্থাৎ নিজৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডখন লগত লৈ যাব লাগিব। আৰু ভাৰতৰ 200 টকীয়া, 500 টকীয়া, 2000 টকীয়া পইচা কিন্তু ভূটানত নচলে। সেয়ে আপুনি ভূটানৰ টকা লগত লৈ যাব লাগিব। বন্ধুসকল, আপোনালোকে হয়তো ভূটানক সকলোৱে জানে, সেয়ে ভূটানখন এবাৰ ফুৰা চকা কৰি ভ্ৰমণ কৰি আহিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, চতুৰ্থখন দেশ হৈছে হাইটি দেশ। বহু কম মানুহে হাইটি দেশৰ কথা শুনিছে চাগে। হয়, সেইখন দেশৰ কথাই কৈছোঁ, যিখন দেশত কেৰিবিয়ান লোকসকল বসবাস কৰে। সেই দেশখন দেখিবলৈ দ্বীপৰ নিচিনা, চাৰিওফালে পানীয়েই পানী, পানী পানী। সেয়েহে এইখন দেশ চাবলৈ বহুত ধুনীয়া হয়। এটা কথা শুনি আপুনি আচৰিত হ'ব যে এই হাইটি দেশখন এছিয়া মহাদেশৰ অন্তৰ্গতই নহয়। তথাপিও ভাৰতীয় লোকৰ বাবে ভিজাৰ আৱশ্যক নহয়। এই দেশলৈ যাবলৈ ভিজাৰ কোনো প্ৰয়োজনেই নহয়। মাত্ৰ আপুনি এয়াৰপৰ্ট পোৱাৰ পাছত আপোনাৰ পাছপৰ্টখন দিব লাগে আৰু $10 ফিজ এটা দিব লাগে, যিটো জমা কৰিব লাগে ফিজ। বাছ, তাৰপিছত হাইটি দেশৰ যিকোনো ঠাই আপুনি ঘূৰিব পাৰে, ভ্ৰমণ কৰিব পাৰে, তাক উপভোগ কৰিব পাৰে। বন্ধুসকল, ভিজা নোহোৱাকৈ ভ্ৰমণ কৰিব পৰা 5মখন দেশৰ নাম হৈছে জমাইকা। বন্ধুসকল, আপোনাৰ যদি সাগৰ, সমুদ্ৰ, ডলফিন, ওখ ওখ পাহাৰ, নাচ গান এইবোৰত যদি ভাল লাগে বা আপোনাৰ যদি চখ আছে, তেনে আপোনাৰ বাবে পাৰফেক্ট ঠাই হৈছে জমাইকা। একচুৱেলি হাইটি দেশৰ দৰে এইখন দেশতো কেৰিবিয়ান লোকসকলে বসবাস কৰে। এই দেশৰ সংগীত, গান গোটেই পৃথিৱীতে পপুলাৰ। আটাইতকৈ ভাল লগা কথাটো হ'ল ভাৰতীয় পৰ্যটকে ভিজা নোহোৱাকৈ আৰামছে বিন্দাছ এইখন দেশত ভ্ৰমণ কৰিব পাৰে। দৰাচলতে ভাৰতীয়ৰ বাবে 30 দিনলৈকে ঘূৰা ফুৰা কৰিবলৈ জমাইকাত ভিজাৰ প্ৰয়োজন নাই। কিন্তু আপোনাৰ লগত পাছপৰ্ট থাকিব লাগিব। আৰু পাছপৰ্টখন লৈ আপুনি যেতিয়া এয়াৰপৰ্টলৈ যাব, তাত এয়াৰপৰ্টৰ এটা অফিচিয়েল ষ্টাম্প মাৰি দিব, যিটো ষ্টাম্পে আপোনাৰ ভিজাৰ কাম কৰিব। কিন্তু এটা জানিবলগীয়া কথা হ'ল যে এইখন দেশ
আমাৰ বেলেগ দেশৰ দৰে সুৰক্ষিত নহয় কিন্তু। ধন্যবাদ। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মিষ্টাৰ ABCD চেনেলটো যেন ছাবস্ক্ৰাইব কৰি মোক এনেকুৱা ভাল ভাল ভিডিঅ' বনাবলৈ যেন উৎসাহ দিয়ে, তাৰ বাবে মই সকলোৰে আগত আশীৰ্বাদ খুজিলোঁ। আজিলৈ আহোঁ। ধন্যবাদ। আকৌ লগ পাম। ধন্যবাদ। নমস্কাৰ।